আজিৰ অধ্যায়টো লৈছোঁ পৃথিৱীৰ অন্তৰ্ভাগ প্ৰাকৃতিক ভূগোলৰ বুনিয়াদ উচ্চতৰ মাধ্যমিক প্ৰথম বাৰ্ষিকৰ পাঠ্যপুথিৰ পৰা লোৱা হৈছে। বিষয়টো হ'ল ভূমিকম্প মানে কি, ভূমিকম্পৰ ফলাফলবোৰ কি কি, তাৰে মই চমু আভাস দিবলৈ চেষ্টা কৰিছোঁ। ভূমিকম্প হ'ল ধৰাৰ বুকুত সংঘটিত হোৱা এক প্ৰাকৃতিক দুৰ্যোগ। অদৃশ্য কাৰণত কেতিয়াবা পৃথিৱীৰ কোনো অংশ হঠাৎ কঁপি উঠে। এই আকস্মিক কম্পনক ভূমিকম্প অৰ্থাৎ আৰ্থকুৱেক বুলি কোৱা হয়। ভূমিকম্পৰ ফলাফলবোৰ বিশ্লেষণ কৰিলে আমি পাওঁ, কোনো ঠাইত ভূমিকম্প হ'লে নানা প্ৰকাৰৰ তাৎক্ষণিক বিপদ হ'ব পাৰে। ফলস্বৰূপে দেখা দিয়া দুৰ্যোগবোৰ হ'ল ভূমিকম্পৰ ফলত ভূপৃষ্ঠত কম্পন হয়, ভূমিভাগ উঠি যাব পাৰে বা বহি যাব পাৰে। ভূমিকম্প হোৱা ঠাইত ভূমি আৰু বোকাৰ স্খলন ঘটে। নদীৰ বান্ধ বা প্ৰাকৃতিক মথাউৰি ভাঙি বানপানীৰ সৃষ্টি কৰে। ছুনামি হ'ব পাৰে। এই ক্ৰিয়াৰ প্ৰভাৱ সাগৰ মহাসাগৰত বেছিকৈ দেখিবলৈ পোৱা যায়। নদীৰ গতি সলনি হ'ব পাৰে। হিমানীৰ সম্প্ৰপাত ঘটে। ভূমিৰ বিতাৰণ ঘটে। ভূমিপৃষ্ঠত প্ৰকাণ্ড ফাট মেলে। যিকোনো প্ৰকাৰৰ গঠন খহি পৰিব পাৰে। ভূমিকম্পৰ আন এক ফলাফল হ'ল মাটি পনীয়াকৰণ কৰে। মানুহ, জীৱ জন্তু, সা সম্পত্তিৰ ক্ষয়ক্ষতি হোৱা দেখা যায়। জুই জ্বলা কাৰ্য সংঘটিত হয়। ভূমিকম্পৰ ফলত ধৰাৰ বুকুত শিলাস্তৰ উঠা নমা কৰিব পাৰে।